নমস্কাৰ অসমবাসী ৰাইজ, মই পদ্মিনী কোঁৱৰ গোহাঁই আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে কাতি বিহু আৰু সেইকাৰণে মই পথাৰৰ মাজৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইফালে চাওক, আমি মোৰ সৰু বৌ আৰু মই আহিছোঁ পথাৰলৈ। আৰু আজিৰ দিনটোত আমাৰ পূৰ্বপুৰুষৰ পৰাই চলি আহিছে যে আজিৰ দিনটোত বোলে ধাননি পথাৰলৈ এবাৰ যাব লাগে ধান চাবলৈ। তো যদি মানে আমি ধান চাবলৈ নাহোঁ তেতিয়া লখিমীয়ে ভাবে বোলে আমাৰ চাগে গৃহস্থই নাই, সেয়েহে নাহিলে। সেয়েহে আমি আহিছোঁ আজি চাবলৈ। আৰু এইফালে চাওক, ধানখিনি ইমান ধুনীয়াকৈ ওলাইছে, দেখিছেনে? ধানখিনি ধুনীয়াকৈ ওলাইছে হয়, কিন্তু এইবাৰ মানে যিহে পানী দেখিছেনে, এইফালে একদম পূৰা মানে খলক খলক কৰি থকা পানী, গতিকে মানে একদম দাওঁতেহে মছলা ওলাব আৰু এইফালে আমাৰ এইবাৰ যিহেতু আমাৰ ঘৰৰ ওচৰৰ পথাৰখনতো মানে সদায় গৈ থকাই হয়, গতিকে মই আজি আমাৰ দূৰৰ পথাৰখনলৈ আহিছোঁ। আপোনালোকক দেখাইছোঁ, দেখিলেনে? একদম চাৰিওফালে সেউজীয়া সেউজীয়া, কি যে মজা, দেখিছেনে? আৰু এইফালে আমাৰ বৌ একদম কাটি আছে তামোল, কিয়নো পথাৰখন যিহেতু দূৰ হয়, গতিকে মানে আমি তামোলো লৈ আহিছোঁ। কিবা এটাতো খাবলৈ মন যায় আৰু ন, অসমীয়া মানুহৰ তামোলটো প্ৰধান। গতিকে মানে আমি এতিয়া তামোলো এখন এখন খাই ল'ম। তো আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক। এইফালে আমাৰ বৌয়েও জ্বলাই ল'লে এগছি বন্তি। এতিয়া গুৱা পান এখনি মুখত ভৰাই ঘৰলৈ গৈ থাকোঁ আৰু এইবাৰ আহিলোঁ দূৰৰ পথাৰখনৰ পৰা ওচৰৰ পথাৰলৈ, ঘৰৰ ওচৰৰ পথাৰখনলৈ আহিছোঁ। আৰু দূৰৰ লখিমীক চাই আহি যদি ওচৰৰ লখিমীক নাচাওঁ, তেতিয়া জানো লখিমীয়ে মনত দুখ নাপাব, নহয়নে? লৈ লৈছোঁ, চাওকচোন ইমান ডাঙৰ ডাং এডাল লৈ লৈছোঁ, কিয়নো ইমানেই বেছি হাবি, দেখিছেনে? ৰাস্তাবোৰ চাওকচোন, ইমানেই বেছি মানে একদম ঘাঁহ ওলাই আছে নহয়, সেয়েহে কিবা ওলাই বুলি ভাবি একদম ডাং এডাল লৈ লৈছোঁ হাতত। পুৰুষৰ পৰম্পৰা অনুসৰি আজিৰ দিনটোত পথাৰত এগছি চাকি দিয়াটো আমাৰ পূৰ্বপুৰুষৰ পৰাই চলি আহিছে। পূৰ্বপুৰুষৰ পৰা চলি অহা পৰম্পৰাসমূহ ধৰি ৰখাৰ দায়িত্ব আমাৰ সকলোৰে, গতিকে এই সকলোবোৰ ধৰি ৰাখিব পালে আমাৰ নিজৰো ভাল লাগে। এতিয়া মই পথাৰৰ পৰা আহি গা পা ধুই মেলি আজৰি হৈ গ'লোঁ। বন্তি জ্বলাবৰ বাবে মই প্ৰায় একদম সাজু হৈ ল'লোঁ। আৰু পথাৰলৈ যোৱাৰ আগতেই মই কিছুমান কাম কৰি থৈ গৈছিলোঁ। তো এতিয়া মানে গা পা ধুই আৰু চিধা বন্তি গছিকে জ্বলাওঁগৈ। আৰু বলক আপোনালোকেও চাই থাকক। পথাৰলৈ যোৱাৰ আগে আগে মই ঘৰ দুৱাৰ মচা, তুলসীতল চাফা কৰা আৰু লগতে মই গধূলিত তুলসীতলত চাকি দি খাবৰ বাবে ইডলি পিঠা আদিবোৰ বনোৱা কামো সকলোবোৰ কৰি থৈ গৈছিলোঁ। তই প্ৰজেক্ট বনাই হ'লনে? ক'ত চাওঁ? এইফালে আমাৰ গুণগুণে স্কুলত দিবৰ বাবে একদম প্ৰজেক্ট বনাই আছে। বা, মোৰ কিন্তু বৰ ধুনীয়া লাগিছে দেই। আপোনালোকে কমেণ্ট এটা, সেইটো বেছি ভাল লাগিছে। আপোনালোকে কমেণ্ট এটা কৰি জনাবচোন, এইকেইটা বাৰু তাই নিজেই বনাইছে, ভাল লাগিছেনে? মোৰ এই বন্তিগছিৰ পোহৰে যেনেদৰে ঠাইডোখৰ উজ্বলাই তুলিছে, ঠিক তেনেদৰে আপোনালোকৰ জীৱনবোৰো এনেদৰে উজ্বলি উঠক আৰু সকলোৰে ভঁৰাললৈ সোণগুটি আহক আৰু সকলোৱে ধাননি পথাৰ সোণগুটিৰে ভৰি পৰক, তাকে কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।